ৰক্তদাতা বুবুৰ অসমক ৰেনেছা ক্লাবৰ বিপদৰ বন্ধু উপাধি। ৰক্তদান মহান দান। এই বাক্যশাৰীক সাৰোগত কৰি ৰক্তদানেৰে বহুজনৰ জীৱন ৰক্ষা কৰা মৰিগাঁৱৰ বুবু অসমক ৰেনেছা ক্লাব বাঘৰ পাৰীৰ দ্বাৰা বিপদৰ বন্ধু উপাধি প্ৰদানৰ বাবে নিৰ্বাচিত কৰিছে। ৰক্তদান কৰি বিমল আনন্দ লাভ কৰা বুবুৰে চিকিৎসাৰ ক্ষেত্ৰত দুৰ্দশাগ্ৰস্ত লোকসকলৰ বিপদৰ সময়ত বিশেষভাৱে সহায়ৰ হাত আগবঢ়াই বহুজনৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। বৃত্তিত এগৰাকী ই-ৰিক্সা চালক হিচাপে পৰিচিত বুবুৰ ঘৰ হৈছে মৰিগাঁও জিলাৰ আহঁতগুৰিৰ ৰূপাইবৰী গাঁৱত। সৰ্বেশ্বৰ নাথ আৰু কনকলতা দেৱীৰ জ্যেষ্ঠ পুত্ৰ বুবুৰে ৰাজ্যৰ একাধিক ৰক্তদানৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সৈতে ইতিমধ্যে জড়িত। গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত নেত্ৰদান কৰা তেওঁ টিম হিউমেনিটি বাংগালুৰৰ প্ৰতিষ্ঠাপক সদস্য আৰু মৰিগাঁও শাখাৰ প্ৰচাৰ সম্পাদক। জুবিন গাৰ্গ ফেন ক্লাব, মৃত্যুঞ্জয় ন্যাস, বীৰ লাচিত সেনা আদিকে কৰি একাধিক সংগঠন আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত। তদুপৰি তেওঁ কৰ্মৰ বাবে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা তথা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, জনসাধাৰণ অসম 24x7।